সকলোকে নমস্কাৰ। আজি আমি আমাৰ এই ভিডিঅ'টোৰ যোগেদি বিএডৰ হওক বা ডিএলএডৰ হওক আমাৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ বাবে খুব ইম্পৰ্টেণ্ট এটা টপিক আছিল এক্সন ৰিচাৰ্চ। সেই এক্সন ৰিচাৰ্চৰ ওপৰত ভাইভাত কি ধৰণৰ প্ৰশ্ন সোধে বা সুধিব পাৰে তাৰ ওপৰত আমি আলোচনা কৰিম। ইয়াত কেৱল খালি মেইনলি আমি প্ৰশ্নখিনিহে উল্লেখ কৰিছোঁ। যদি আপোনালোকে বিচাৰে ইয়াৰ আনচাৰ তেন্তে কমেণ্ট কৰিব। ঠিক আছে বাৰু। প্ৰথম প্ৰশ্নটো হৈছে এক্সন ৰিচাৰ্চৰ ওপৰত আহিবলগীয়া প্ৰথম প্ৰশ্নটোৱে হ'ব যে এক্সন ৰিচাৰ্চ মানে কি হয়, হোৱাট ইজ এক্সন ৰিচাৰ্চ। এক্সন ৰিচাৰ্চ কি হয় আমি সেইটো আটাইতকৈ ভালদৰে বুজাটো আটাইতকৈ মানে দৰকাৰী, কাৰণ টপিকটোৰ ওপৰত প্ৰশ্ন যদি সুধিব যায় আমি ভিতৰৰ টাৰ্মবিলাকৰ বিষয়ে বা ভিতৰৰ কথাবিলাকৰ বিষয়ে যদি উত্তৰ দিব অলপমান খেলি মেলিও হয়, তথাপি আমি মেইন টপিকটো এক্সন ৰিচাৰ্চ কি হয় সেইটো যদি ক'ব নোৱাৰোঁ তেতিয়া সেইটো আমাৰ বেয়া ইম্প্ৰেশ্যন এটা পৰিব। গতিকে হোৱাট ইজ এক্সন ৰিচাৰ্চ আটাইতকৈ দৰকাৰী প্ৰশ্ন। তাৰ উপৰি চাবলৈ গ'লে ৰিচাৰ্চ বিভিন্ন ধৰণৰ আছে। সেই বেলেগ বেলেগ ধৰণৰ ৰিচাৰ্চবিলাকৰ ইটোৰ আনটোৰ লগত কি পাৰ্থক্য আছে, এটা আনটোৰ পৰা কেনেকৈ পৃথক হয় সেই বিষয়ে প্ৰশ্ন সুধিব পাৰে। গতিকে আমাক সুধিব পাৰে যে ট্ৰেডিশ্যনেল ৰিচাৰ্চ আৰু এক্সন ৰিচাৰ্চৰ মাজত পাৰ্থক্য কি আছে, বা ফাণ্ডামেণ্টেল ৰিচাৰ্চ বা এক্সন ৰিচাৰ্চৰ ওপৰত পাৰ্থক্য কি আছে, এপ্লাইড ৰিচাৰ্চ আৰু এক্সন ৰিচাৰ্চৰ মাজত পাৰ্থক্য কি আছে, সেইটো প্ৰশ্ন আহিব পাৰে। তাৰপৰা আমাক সুধিব পাৰে যে হু ইজ কনচিডাৰ্ড দ্য ফাদাৰ অফ এক্সন ৰিচাৰ্চ। এক্সন ৰিচাৰ্চৰ ফাদাৰ কোন বা কোনে ইয়াৰ এই কনচেপ্টটো দিছিলে। ঠিক আছে। তাৰপৰা সুধিব পাৰে যে হোৱাই ইজ এক্সন ৰিচাৰ্চ ইম্পৰ্টেণ্ট ফৰ টিচাৰ্ছ। শিক্ষকসকলৰ কাৰণে এক্সন ৰিচাৰ্চ কিয় ইম্পৰ্টেণ্ট হয় সেইটো প্ৰশ্ন আমাক সুধিব পাৰে। যে শিক্ষকসকলে যে এক্সন ৰিচাৰ্চ কৰে তেওঁলোকৰ ক্লাছৰুমত কিয় কৰে, তাৰ ফলত তেওঁলোকৰ কি সুবিধা হ'ব সেই প্ৰশ্ন আহিব পাৰে। তাৰপৰা আহিব পাৰে যে হাউ কেন এক্সন ৰিচাৰ্চ হেল্প ইন ছলভিং ক্লাছৰুম প্ৰব্লেমছ। শ্ৰেণীকোঠাত আমি যিবিলাক সমস্যা দেখোঁ ছাত্ৰ ছাত্ৰীসকলৰ বা তেওঁলোকৰ যিখিনি জটিলতা থাকে, ধৰক বয়স অনুপাতে তেওঁলোকে যিখিনি কথা শিকিব লাগিছিল শিকা নাই, বা এনেকুৱা ধৰণৰ তেওঁলোকৰ যিখিনি সমস্যা আছে ক্লাছৰুমৰ ভিতৰত, সেই সেনেকুৱা ধৰণৰ সমস্যাবিলাকৰ ওপৰত যদি আমি এক্সন ৰিচাৰ্চ কৰোঁ সেয়ে আমাক কেনেকুৱা ধৰণৰ মানে ধৰক ক্লাছৰুমৰ প্ৰব্লেমখিনি ছল্ভ কৰাৰ ক্ষেত্ৰত আমাক কেনেকৈ ধৰণে সহায় কৰিব সেইটো এটা প্ৰশ্ন হ'ব পাৰে। তাৰপৰা আহিব পাৰে যে গিভ এক্সাম্পলছ অফ ক্লাছৰুম প্ৰব্লেমছ হুৱেৰ এক্সন ৰিচাৰ্চ কেন বি এপ্লাইড। আমাৰ সুধিব পাৰে যে ক্লাছৰুমৰ ভিতৰত তোমালোকে ছাত্ৰ ছাত্ৰীৰ কেনেকুৱা ধৰণৰ সমস্যাবিলাক দেখা যিবোৰ সমস্যাৰ ওপৰত আমি এক্সন ৰিচাৰ্চ কৰিব পাৰোঁ। ইয়াত হয়তো আমাক এনেকৈও অভাৰঅল টপিকো সুধিব পাৰে। আপোনালোকৰ যদি নিজৰ অপশ্যনেল ছাবজেক্ট আছে সেই ছাবজেক্টবিলাকৰ ওপৰত ডিপেণ্ড কৰি সুধিব পাৰে। যে ধৰক আপোনাৰ বোলে মেথছ, তেনে সুধিব পাৰে যে গণিতৰ ক্ষেত্ৰত দেখিব পৰা কি সমস্যা আছে যিবিলাকৰ ওপৰত আমি ধৰক এক্সন ৰিচাৰ্চ কৰিব পাৰোঁ। ঠিক আছে। তাৰপৰা সুধিব পাৰে যে হোৱাট আৰ দ্য অবজেক্টিভছ অফ এক্সন ৰিচাৰ্চ ইন এডুকেশ্যনৰ ক্ষেত্ৰত মানে এক্সন ৰিচাৰ্চ আমি কৰা হয় তাৰ মেইন অবজেক্টিভ কি হয় তাৰ ওপৰত সুধিব পাৰে। এইটো ধৰক এনেকুৱা প্ৰশ্ন হ'ব পাৰে যে এক্সন ৰিচাৰ্চৰ মেইন অবজেক্টিভ কি সেইটো সুধিব পাৰে, তাৰ লগতে এইটো সুধিব পাৰে যে আপুনি যিটো ৰিচাৰ্চ কৰিছে সেই ৰিচাৰ্চটোৰ অবজেক্টিভ কি। ঠিক আছে, তেনেকৈ ধৰণৰ প্ৰশ্ন সুধিব পাৰে। তাৰপৰা হোৱাট আৰ দ্য এডভান্টেজেছ এণ্ড লিমিটেশ্যনছ অফ এক্সন ৰিচাৰ্চৰ এডভান্টেজ কি আছে, তাৰ ড্ৰবেক কি আছে সেয়াৰ ওপৰত সুধিব পাৰে। তাৰপৰা সুধিব পাৰে ইজ এক্সন ৰিচাৰ্চ লিংক টু প্ৰফেশ্যনেল ডেভেলপমেণ্ট অফ টিচাৰ্ছ। আমি জানো যে শিক্ষকসকলৰ প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে মানে কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ বাবে কাম কৰা হয় বা কাম কৰি থাকিব লাগে, বা বিভিন্ন ধৰণৰ তেওঁলোকক ট্ৰেইনিং দিয়া হয়। এতিয়া সুধিব পাৰে যে এজন শিক্ষকৰ যি প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কথা কোৱা হয় বা যিবিলাক দৰকাৰী হয় প্ৰফেশ্যনেল ডেভেলপমেণ্ট, সেই ক্ষেত্ৰত তাৰ লগত আমাৰ এক্সন ৰিচাৰ্চ জড়িত হৈ আছে নেকি, বা যদি জড়িত আছে কেনেকৈ ধৰণে জড়িত আছে, বা এক্সন ৰিচাৰ্চটোৱে টিচাৰ্ছৰ প্ৰফেশ্যনেল ডেভেলপমেণ্টত কেনেকৈ সহায় কৰিব সেইটো এটা প্ৰশ্ন আহিব পাৰে। হোৱাট ইজ দ্য আদাৰ পপুলাৰ নেম অফ এক্সন ৰিচাৰ্চ। এক্সন ৰিচাৰ্চৰ আৰু এটা পপুলাৰ নেম এটা আছে, সেই নামটো কি তাকো সুধিব পাৰে। তাৰপৰা সুধিব পাৰে হোৱাট আৰ দ্য ষ্টেপছ অফ এক্সন ৰিচাৰ্চ। এক্সন ৰিচাৰ্চ যে আমি কৰোঁ তাত আমি কেনেকৈ ধৰণে কি কৰোঁ, আমি ধৰক গোটেই ষ্টেপখিনি মানে ধৰক প্ৰথমৰ পৰা শেষলৈকে কি কাম কৰা হয় সেই ষ্টেপবিলাকৰ বিষয়ে ওৱান বাই ওৱান সুধিব পাৰে। নাইবা আপোনালোকক সুধি দিব পাৰে যে ইণ্টাৰভেনশ্যন তোমালোকে দিলা, ইণ্টাৰভেনশ্যন কেতিয়া আমি দিব লাগিব, তোমালোকে টেষ্ট পাতিলা, টেষ্ট কেতিয়া পাতিব লাগিছিলে, আমি তথ্যখিনি কেতিয়া এনালাইচিছ কৰিম বা তথ্যখিনি আমি কেতিয়া কালেক্ট কৰিম, সেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আহিব পাৰে। নেক্সটটো হৈছে হাউ ডু ইউ আইডেণ্টিফাই এ প্ৰব্লেম ফৰ এক্সন ৰিচাৰ্চ। এতিয়া এক্সন ৰিচাৰ্চৰ কাৰণে তুমি প্ৰব্লেম এটা কেনেকৈ আইডেণ্টিফাই কৰিবা তাৰ ওপৰত তোমাক সুধিব পাৰে। যে তুমি ক্লাছৰুমলৈ গ'লা, তাত তুমি দেখিছা ছাত্ৰ ছাত্ৰীসকলৰ মানে সমস্যা আছে বুলি তুমি কৈছা, তাত তেওঁলোকৰ সমস্যাবিলাক আছে বুলি তুমি কেনেকৈ আইডেণ্টিফাই কৰিছা বা কি ধৰণে তুমি কৰিবা তাক
ঠিক আছে, বা আমি কি টুল ইউজ কৰোঁ তাৰ ওপৰতো সুধিব পাৰে। তাৰপিছত আছে তোমাৰ হোৱাট ইজ এন একশ্যন হাইপথেচিছ। আমি জানো যে একশ্যন ৰিচাৰ্জৰ টাইমত আমি ষ্টেটমেণ্ট লিখোঁ, টাইটেল এটা থাকে, হাইপথেচিছ লিখা হয়। এতিয়া সুধিব পাৰে যে একশ্যন হাইপথেচিছ কি হয়। এতিয়া নাল হাইপথেচিছৰ কথাও সুধিব পাৰে যে হাইপথেচিছ আমি কেনেকৈ লিখিম, নাল হাইপথেচিছ কেনেকৈ লিখিম, তাৰ ওপৰত সুধিব লাগে। বা নাল হাইপথেচিছ বুলি আমি কিয় কৈছোঁ সেইটো সুধিব পাৰে। হোৱাট মেথডছ কেন বি ইউজ টু কালেক্ট ডাটা ইন একশ্যন ৰিচাৰ্জ। আমি একশ্যন ৰিচাৰ্জৰ কাৰণে যে ডাটা কালেক্ট কৰোঁ তাৰ কাৰণে আমি কি ধৰণৰ টুল মানে ইউজ কৰিব পাৰোঁ, বা কি ধৰণৰ মেথডৰ যোগেদি বা টুল ইউজ কৰি পিনি আমি একশ্যন ৰিচাৰ্জৰ লগত জড়িত হৈ আমাৰ একশ্যন ৰিচাৰ্জটোৰ লগত জড়িত থকা তথ্যবিলাক সংগ্ৰহ কৰিব পাৰোঁ, মানে তাক সেইটো সুধিব পাৰে। তাৰপৰা সুধিব পাৰে হোৱাট ডু ইউ ডু আফটাৰ এনালাইজিং ডাটা ইন একশ্যন ৰিচাৰ্জ। তুমি একশ্যন ৰিচাৰ্জ এটা কৰিলা, তোমাৰ তথ্য কিছুমান সংগ্ৰহ কৰিলা, সেইবিলাক কৰাৰ পাছত সেই এনালাইজ কৰাৰ পিছত আমি সেইখিনি কি কৰিম। তুমি ধৰা তোমাৰ কি আছিল একশ্যন ৰিচাৰ্জটো কৰাৰ পাছত সেইখিনি শেষ হোৱাৰ পাছত আমি যেনেকৈ ধৰণে একশ্যন ৰিচাৰ্জ এটা আমি ধৰক আমি নিৰ্দিষ্ট এটা টপিক ল'লোঁ, টপিকটোৰ পৰা একশ্যন ৰিচাৰ্জ কৰিলোঁ, তাৰপৰা তথ্য গোটালোঁ, সেই তথ্যখিনি আমি এনালাইচিছো কৰিলোঁ, তাৰপাছত আমি কি কৰিম সেইটো সুধিব পাৰে। তাৰ উপৰিও বিভিন্ন ধৰণৰ কি টাৰ্মছৰ ওপৰত সুধিব পাৰে। একশ্যন ৰিচাৰ্জৰ লগত জড়িত যিবিলাক টাৰ্মছ থাকে সেইবিলাক সুধিব পাৰে। যেনেকৈ ধৰণে ক'বলৈ গ'লে ৰিচাৰ্জ প্ৰব্লেম বুলি ক'লে তুমি কি বুজা, হাইপথেচিছ বুলি ক'লে তুমি কি বুজা, চেম্পুল বুলি ক'লে তুমি কি বুজা, পপুলেশ্যন বুলি ক'লে তুমি কি বুজা, চেম্পুল আৰু পপুলেশ্যন কি একে নেকি, বা চেম্পুল আৰু পপুলেশ্যন সমান হ'ব পাৰে নেকি, ইণ্টাৰভেনশ্যন কি, ইণ্টাৰভেনশ্যনখিনিত তুমি আমি কি ধৰণৰ ইণ্টাৰভেনশ্যন দিব পাৰোঁ, ঠিক আছে, সেইবিলাক সুধিব পাৰে। প্ৰি টেষ্ট কি হয়, পষ্ট টেষ্ট কি হয় সেয়া সুধিব পাৰে। আৰু এনালাইচিছ কৰিবৰ কাৰণে আমি টি টেষ্টটো ইউজ কৰোঁ, গতিকে তাৰ ওপৰতো সুধিব পাৰে টি টেষ্ট কি হয়। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমাক সুধিব পাৰে। তাৰ বাহিৰেও ক'বলৈ গ'লে তোমালোকে যে স্কুলত ইণ্টাৰ্ণশ্বিপ কৰিছিলা, কৰি পিনি এটা একশ্যন ৰিচাৰ্জৰ এটা ৰিপৰ্ট এটা ছাবমিট কৰিছা, তাৰ ওপৰত জড়িত থকা প্ৰশ্ন কিছুমান সুধিব পাৰে। যে তোমাক সুধিব পাৰে এক্সপ্লেইন দ্য একশ্যন ৰিচাৰ্জ প্ৰজেক্ট ইউ হেভ ডান ডিউৰিং ইণ্টাৰ্ণশ্বিপ বা ট্ৰেইনিং। তুমি যিটো প্ৰজেক্ট কৰিলা তোমাক তাৰ ওপৰত প্ৰশ্ন সুধিব পাৰে। তাৰ ওপৰত যিকোনো প্ৰশ্ন হ'ব পাৰে। তুমি কেনেকৈ ধৰণে সমস্যা এটা ক্লাছৰুমলৈ যাওঁতে তুমি কেনেকৈ সমস্যাটো দেখিলা, সেই সমস্যাটো তুমি কেনেকৈ ছিলেক্ট কৰিলা, তাৰ প্ৰবেবল কজেছবিলাক তুমি কেনেকৈ উলিয়ালা, বা কি প্ৰবেবল কজেছ পালা, তাৰ তুমি মেইন প্ৰবেবল কজ বুলি ধৰা তোমাৰ মেইন কজ এইটোৱে হয় বুলি তুমি কেনেকৈ ছিলেক্ট কৰিলা, তাৰপাছত তুমি কি কাম কৰিলা, তুমি সিহঁতক ছাত্ৰ ছাত্ৰীসকলক কিবা টেষ্ট লৈছিলা নেকি, তেওঁলোকক ধৰা তোমাৰ প্ৰি টেষ্ট কেতিয়া ল'লা, তুমি তেওঁলোকক সুধিব পাৰি যে তোমালোকে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰি টেষ্ট ল'লা, পষ্ট টেষ্ট ল'লা, ইণ্টাৰভেনশ্যন ল'লা, কি ধৰণে কাম কৰিছা, কেনেকৈ কৰিছা, সেই গোটেইবিলাক সুধিব পাৰে। তাৰপৰা তোমাৰ হাইপথেচিছ তুমি কি লৈছা, নাল লৈছা নে ইটো লৈছা, তাৰপৰা তুমি তথ্য যে পালা সেই তথ্যখিনি কিহৰ ওপৰত বেছ কৰি তুমি ৰিপ্ৰেজেণ্ট কৰিছা, তাৰ ওপৰত তুমি কেনেকৈ ধৰণে পাইছা, তোমাৰ সমস্যাটো কি, তোমাৰ ছাবজেক্ট কি, ছাবজেক্টটোৰ ওপৰত তুমি কি সমস্যা ল'লা, এইটো সমস্যাই কি আছে নেকি, একশ্যন ৰিচাৰ্জৰ ক্ষেত্ৰত তুমি বেলেগ ধৰণৰ আৰু সমস্যা ল'ব পাৰোঁ নেকি, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে। গতিকে সেয়া চাবা। বিশেষকৈ তোমাৰ নিজৰ যিটো একশ্যন ৰিচাৰ্জৰ ৰিপৰ্ট তুমি ছাবমিট কৰিবা সেই টপিকটোৰ ওপৰত তোমাক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে। তাৰপৰা সুধিব লাগে হাউ ডু ইউ ছিলেক্ট ইউৰ প্ৰব্লেম ফৰ একশ্যন ৰিচাৰ্জ। সেইটো কৈছিলোঁ, এতিয়া কেনেকৈ তুমি ছিলেক্ট কৰিলা, তোমাৰ প্ৰব্লেমটো কেনেকৈ আছিলে, কি হ'ল। হোৱাট টুলছ ডিড ইউ ইউজ টু কালেক্ট ডাটা। তুমি ডেটাখিনি কালেক্ট কৰিবৰ কাৰণে তুমি কি টুল ইউজ কৰিছা সেয়া সুধিব পাৰে। হোৱাট ৱাজ ইউৰ ফাইণ্ডিং কনক্লুজন ইন ইউৰ একশ্যন ৰিচাৰ্জ। তুমি তোমাৰ একশ্যন ৰিচাৰ্জটো শেষ কৰাৰ পাছত তুমি কি ফাইণ্ডিং পালা, বা তুমি তাত কি কনক্লুজন পালা, তুমি যি হাইপথেচিছ লৈছিলা সেইটো তোমাৰ কি বুলি প্ৰুভ হ'ল, আমাৰ ৰিজাল্ট আমি পাইছোঁ নে, সেয়া তাৰ ওপৰত সুধিব পাৰে। তাৰপৰা সুধিব পাৰে যে হাউ ডিড ইউৰ একশ্যন ৰিচাৰ্জ হেল্প টু ইম্প্ৰুভ ষ্টুডেণ্টছ লাৰ্ণিং। তুমি যে তোমাৰ পাৰ্টিকুলাৰ টপিকটোৰ ওপৰত যিটো তুমি একশ্যন ৰিচাৰ্জ কৰিছা সেই টপিকটোৰ মানে একশ্যন ৰিচাৰ্জটোৰ ফলত আমাৰ ষ্টুডেণ্টৰ লাৰ্ণিঙৰ ওপৰত কিবা হেল্প কৰিব নেকি, বা তাৰ লগত জড়িত হৈ আছে নেকি, কিবা লিংক আছে নেকি, সেয়া সুধিব পাৰে। তোমাক এনেকৈ সুধিব পাৰে যে তুমি তোমাৰ একশ্যন ৰিচাৰ্জৰ টাইমৰ পিৰিয়ডটো কিমান আছিলে, তুমি কিমান দিন ধৰা তোমাৰ ইণ্টাৰভেনশ্যন দিছা, তোমাৰ গেপটো কিমান আছিলে, তুমি প্ৰশ্ন কাকতখন কাটোতে কি ধৰণৰ প্ৰশ্ন কাটিছা, ছাবজেক্টিভ কাটিছা নে অবজেক্টিভ কাটিছা, যদি অবজেক্টিভ কাটিছা তাত তুমি কি ধৰণৰ প্ৰশ্ন দিছা, MCQ দিছা বা বেলেগ ধৰণৰ প্ৰশ্ন দিছা। তাত যদি তুমি ছাবজেক্টিভ কৈছা মানে তোমাৰ বিষয় লৈ বস্তুবিলাক বেলেগ হ'ব। এতিয়া ধৰা তোমাৰ ক'ৰবাৰ কাৰণে তুমি বেলেগ ধৰণৰ প্ৰশ্ন কাটিব লাগিব, ক'ৰবাত তোমাৰ হয়তো MCQ চলি যাব। গতিকে তোমাৰ যি টপিক আছে সেই টপিকটোৰ ওপৰত জড়িত হৈ থকা প্ৰশ্নখিনি তুমি তাত দিছা নে নাই, সেইবিলাক বস্তু আহি পৰে। গতিকে ক'বলৈ গ'লে একশ্যন ৰিচাৰ্জৰ ওপৰত এনেকুৱা ধৰণৰ প্ৰশ্নখিনি সাধাৰণতে আহিব পাৰে বা অহা দেখা যায়, যিখিনি আমাৰ
এক্সটাৰ্নেলসকলে সোধে বা সুধিব পাৰে গতিকে আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি তোমালোকে এটা আইডিয়া লগাব পাৰিছা যে কি ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে যদি তোমালোকে ইয়াৰ উত্তৰ বিচৰা তেনেহ'লে কমেণ্ট কৰিবা বা জনাবা মই চেষ্টা কৰিম ইয়াৰ উত্তৰসমূহ দিবৰ কাৰণে থেংক ইউ